নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। এইকেইদিন মই মোৰ বিশেষ অসুবিধাৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। বহুত ধৰণৰ সমস্যা চলি আছিলে, সেইকাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ। আজি বাৰু দিছোঁ এইটো। তোমালোকৰ অনুশীলনী 2A যিটো এ নম্বৰ আছে সমাধান কৰা, তাৰ 1 নম্বৰটো হ'ল 9 - 4x = -7, অৰ্থাৎ এইবিলাক হৈছে তোমাৰ এক চলকযুক্ত ৰৈখিক সমীকৰণ। এতিয়া আমি ইহঁতক সমাধান কৰিব লাগে, মানে ইহঁত যিটো নেকি আমাৰ চলক আছে, যিটো অজ্ঞাত ৰাশি আছে, চলকটো এক্সটো আছে হয়নে, আমি সেই এক্সৰ যিটো ভেলু, এক্সৰ মানটো আমি ইয়াতে উলিয়াব লাগে। গতিকে এইটো অংক খুবেই চিম্পল হয়। গতিকে আমি এই অংকটো কৰিবলগীয়া হ'লে আমি কি কৰিব লাগিব, ইয়াত যিহেতুকে আমি এক্সৰ মানটো উলিয়াব লাগে, গতিকে আমি এই যিটো পদ আছে -4x, ভুল নকৰিবা, এইটো তুমি কেৱল 4x বুলি তুমি ক'ব নোৱাৰা হয়নে, এইটো তুমি -4x বুলি ক'ব লাগিব। এই যিটো -4x পদটো আছে, আমি এইটোক আমি এইফালে ৰাখি দিম, তাক -4x ৰাখিলোঁ ইফালে। বাকী তোমাৰ চোৱা, ইয়াত তোমাৰ কি হয়, যিহেতুকে সদৃশ পদবিলাকে আমাৰ কি হয়, যোগ বিয়োগ হয়। এতিয়া তোমাৰ ইয়াতে এই নটো তোমাৰ এক্স নাই হয়নে নহয়, মানে তোমাৰ এই 9টো আৰু 4xটো মানে কি নহয়, ইহঁতে সদৃশ নহয়, সেইকাৰণে কিন্তু 9টো ইয়াৰ লগত বিয়োগ কৰিব আমি নোৱাৰোঁ, মানে 9টো -4xৰ লগত আমি বিয়োগ কৰিব নোৱাৰোঁ। যাৰ ফলত আমি কি কৰিম, তোমাৰ যিহেতুকে তোমাৰ 9টো একোটো কোনো ধৰণৰ চলক নাই, আৰু এইফালে -7টো কোনো ধৰণৰ চলক নাই, মানে ইয়াৰ অৰ্থটো এইটোৱেই যে তোমাৰ -7 এটা ছিংগল সংখ্যা হয়, আৰু এইফালে 9 এটা ছিংগল সংখ্যা হয়, অৰ্থাৎ 9 আৰু -7ৰ মাজত তাৰমানে কি হ'ব, যোগ বিয়োগ হ'ব। সেইকাৰণে আমি কি কৰিম, সিহঁতক আমি একেলগ কৰিম। আমি সদায় কি কৰিব লাগে, যিবিলাক সদৃশ পদ থাকে, সদৃশ পদবিলাক আমি একে কৰিব লাগে, মানে সিহঁতক একেলগ কৰিব লাগে সেই বস্তুটো। গতিকে ইয়াত তোমাৰ ইয়াত থাকিলে -4x = ইয়াত তোমাৰ আগৰ পৰাই -7টো আছে হয়নে, গতিকে -7 দিলোঁ আমি ধুনীয়াকৈ। বাকী তোমাৰ এইটো কি হ'ব, এই 9টো প্লাছৰ হয়, ইয়াত একো চিন নাই নহয়, গতিকে এইটো আমি প্লাছত ধৰিব লাগিব। 9টো আমি কি কৰিব লাগিব, তাক আমি ইফালে লৈ আহিব লাগিব, ফলত কি হ'ব, তোমাৰ ইফালে আছিলে প্লাছৰ, চ' ইফালে হ'ব তোমাৰ মাইনাছৰ, যাৰ ফলত কি হ'ব, এতিয়া এইটো ইয়াত থাকিলে তোমাৰ ইয়াত থাকিলে -4x = এইটো কি হ'ব, মাইনাছে প্লাছ, মানে ধাৰে ধাৰ হ'ব হয়নে, বস্তুটো 9 × 7 = 16 হ'ব, মানে তোমাৰ ইফালে 7 টকা ধাৰ, ইফালে 9 টকা ধাৰ, চব মিলাই ধাৰ হৈছে 16 টকা, গতিকে তোমাৰ ধাৰ কাৰণে এইটো মাইনাছ হৈ দিলোঁ, ঠিক আছে, এইটো হ'ল। গতিকে আমি কি পালোঁগৈ, এইটো মাইনাছ ইয়াতে কেঞ্চেল গ'ল হয়নে নহয়, চ' আমাৰ কি থাকিলেগৈ, x = 16/4, এতিয়া তোমাৰ 4 কেইবাৰ যায়, 16 4বাৰ যায়, মানে আমি কি পালোঁ, 4 পালোঁ। গতিকে এনচাৰটো হ'ল আমাৰ এইটো, মানে এক্সৰ যিটো ভেলু, ইয়াৰ এক্সৰ যিটো ভেলু আমি কি পালোঁ, 4 পালোঁ। গতিকে এইটো হৈছে সমাধান। কি আমাৰ নেক্সট অংকটো আছে এনেকৈ 9x/12 + 3x = 6, ইয়াত তোমাৰ ভগ্নাংশ আছে হয়নে, গতিকে য'ত তোমাৰ ভগ্নাংশ থাকিব, আমি তাত আমি লসাগু লৈ পেলাই আমি যোগ বিয়োগটো কৰি ল'ব লাগিব প্ৰথমতে। এতিয়া চোৱা, ইয়াতো এটা কথা আছে, ইয়াত তোমাৰ যিহেতুকে ইয়াতো এই যিটো পদ আছে আমাৰ, ইয়াতো আমাৰ এক্স চলকটো আছে হয়নে, আৰু এই পদটোতো আমাৰ এক্স চলকটো আছে, গতিকে আমি কি কৰিম, ইহঁতক যোগ কৰিব লাগিব। এতিয়া যোগ কৰিলে কি হ'ব, ইয়াত তোমাৰ 3xৰ তলত তোমাৰ 1 এটা কি হৈ আছে, অদৃশ্য হৈ আছে 1টো হয়নে, গতিকে 12 আৰু 1ৰ লসাগু LCM কি হ'ব, 12 হ'ব নহয় জানো, গতিকে আমি কি পালোঁগৈ, ইয়াত 1, এইখিনি 1 এটা আছে ইয়াতে, 12 আৰু 1ৰ লসাগু হৈছে 12। এতিয়া 12ৰে 12 ঘন কৰিলে কেইবাৰ যায়, এবাৰ যায় হয়নে, যেইবাৰ যায় সেইটো ওপৰৰ লগত পূৰণ, 12ৰে 12ক এবাৰ গ'ল, 9x × 9x প্লাছ, ইয়াত কি আছিলে, তলত 1 আছিলে হয়নে, ইয়াত 1 এটা আছিলে, গতিকে সেই 1টো যদি আমি 12 ঘন কৰোঁ, গতিকে 1 12 কেইবাৰ যাব, নিশ্চয় 12 যাব, অৰ্থাৎ 1 12 × 12, 12 বাৰ গ'ল, 12 3 গুণ কি হ'ল 34, আৰু এইফালে লগত আছে কিমান, তোমাৰ লগত আছে এক্সটো, মানে কি পালোঁ 36x = ইয়াত থাকিলে 6। এতিয়া নেক্সট কি হ'ব, তোমাৰ নেক্সট ইফালে 9x, এতিয়া চোৱা ইয়াতে তোমাৰ কি হ'ল, এই 9xটো হয়নে, 9xটো আৰু ইফালে 36xটো কি হ'ল, দুয়োটা সদৃশ পদ হ'ল, কাৰণ ইয়াতো xটো আছে আৰু ইফালেও তোমাৰ xটো আছে, যাৰ ফলত তোমাৰ সিহঁতে সদৃশ হ'ল, আৰু সেইকাৰণে সিহঁতে কি হ'ব, যোগ হ'ব। ইয়াত যিহেতু যোগ চিন আছে মাজত হয়নে, গতিকে এইখিনি যোগ কৰিব লাগিব। যোগ কৰিলে কি হ'ব, 9 6 15, 5 কৰিলে 1, ইফালে 3 1 4, 45x, ইফালে আহিলে 12ৰ তলত ইয়াত আছে, চ' 45x/12 = আমি কি পালোঁ, 6 পালোঁ হয়নে। গতিকে কি হ'ব, এতিয়া তোমাৰ ইয়াতে চোৱা, ইয়াত তোমাৰ 100টো হৈছে ওপৰৰ সংখ্যা, ইয়াৰ তলত তোমাৰ 1 এটা আছে, অদৃশ্য হৈ আছে, গতিকে ইয়াত তোমাৰ কি হ'ব, ইয়াত হ'ব, এতিয়া বজ্ৰপূৰণ হ'ব, 12 টোৱে 100টোৱে পূৰণ হ'ব, আৰু 1টোৱে এইটোৱে পূৰণ হ'ব। এতিয়া তোমাৰ 12 ইফালে 1 4x গুণ 45, 1 45x গুণ কি হ'ব, 45x, অৰ্থাৎ 1টো তোমাৰ যাৰ লগত পূৰণ কৰি সেইটোৱে হ'ব নহয় জানো, গতিকে এইটো হ'ল 45x = ইফালে 100 12 গুণ কি হ'ব, 72,
আমি 6 বাৰ আমি পূৰণ কৰিলোঁ 6 দুগুণ 12 2 কৰিলে x 6 গুণ 6 6 7 72 হ'ল নহয় জানো গতিকে x সমান কি হ'ব এতিয়া x সমান হ'ব তোমাৰ 72/45 এতিয়া আমাৰ 9 ইহঁতৰ হৰণ যায় দুইটাকে 62 যায় 9 গুণ 62 আৰু ইফালে 45 যায় 9 5 গুণ 45 সো ফাইনালি আমি কি পালোগে এনসাৰটো পালোগে আমি 8/5 তোমাৰ যেহেতু ইয়াৰ পৰা আৰু কাটা নাযায় নহয় জানো গতিকে এনসাৰটো হ'ব এইটো 8/5 তাৰপৰা নেক্সট আছে আমাৰ নাম্বাৰ 3 আছে এনেকে 3/x + 7 = 9 এতিয়া চোৱা ইয়াত তোমাৰ এই আমাৰ x থকা পদটো হৈছে কোনটো এইটো হয়নে অৰ্থাৎ 3/x এইটো ভগ্নাংশ আছে ইয়াতে আমাৰ x টো আছে কিন্তু ইয়াত তোমাৰ ইয়াতো x নাই আৰু ইয়াতো x নাই অৰ্থাৎ তোমাৰ এই 7 আৰু 9 মানে ইহঁতে দুইটাও কেৱল সংখ্যা আহে গতিকে ইহঁতৰ সদৃশ হ'ব নহয় জানো গতিকে আমি কি কৰিম এই 7 আৰু 9 আমি একেলগ কৰিম বাকি এই বস্তুটো আমি ইফালে ৰাখি দিম সো কি হ'ব তোমাৰ এইটো এতিয়া 3/x = 9 টো আগৰ পৰা ইফালে আছে মানে এইফালে এইটো +7 হৈছে এইটো +7 সো ইফালে আহিলে কি হ'ব ইফালে আহিলে হ'ব তোমাৰ -7 সো কি হ'ব গৈ এতিয়া এইটো 3/x = 9 বা 7 গল থাকিলে কিমান 2 এটা মানে পালোগৈ কি 3/x = কি পালো 2 পালো এতিয়া কি তোমাৰ কি হ'ব এতিয়া হ'ব তোমাৰ বজ্ৰপূৰণ ইয়া তোমাৰ তলত যেহেতু 1 টা অদৃশ্য হৈ আছে গতিকে x টোৱে ইফালে 2 ৰে পূৰণ হ'ব আৰু 1 টোৱে 3 ৰে পূৰণ হ'ব গতিকে কি হ'ব তোমাৰ এইটো 1 3 গুণ 3 = x এ 2 এ পূৰণ কৰিলে কিমান হ'ব 2x ঠিক আছে 2x হ'ল গতিকে কি হ'ব এতিয়া আমাৰ এইটো এটা চোৱা ইয়াত তোমাৰ এটা কথা আছে আমি যে কেৱল যে আমি x টো আমি বাওঁফালে সমান চিহ্নৰ বাওঁফালে ৰাখিলে হ'ব বুলি কথা নাই আমি এই যেটো যাৰ মানটো উলিয়াম অৰ্থাৎ যেটো চলকৰ মান উলিয়াম আমি সেই চলকটো সমান চিহ্নৰ আমি ইচ্ছা কৰিলে খুঙাতে ৰাখিব পাৰোঁ তাক ইচ্ছা কৰিলে তাক আমি বাহুতে ৰাখিব পাৰোঁ গতিকে আমাৰ ইচ্ছা কথা যে আমি তাক এটা সাইডে আমি ৰাখিম গতিকে ইয়াত চোৱা ইয়াত তোমাৰ আমি ইচ্ছা কৰিলে আমি ইচ্ছা কৰিলে ইহঁতক উল্টা কৰি দিব পাৰোঁ আমি ইচ্ছা কৰিলে এনেকৈ তোমাৰ 2x = আমি 3 লিখিব পাৰোঁ ধুনীয়াকৈ উল্টা কৰি আমি লিখিব পাৰোঁ কোনো কথা নাই একো ভুল নহয় লিখিলেও তেনেকৈ কিন্তু আমি তেনেকৈ নকৰিলেও যদি আমি তেনেকৈ নকৰোঁ তেন্তে আমি ইহঁতক এনেকৈও লিখিব পাৰিম কেনেকৈ লিখিব পাৰিম ইয়াত তোমাৰ যেহেতুকে 2 আৰু x টো কি হৈ আছে ইয়াতে পূৰণ হৈ আছে হয়নে য'ত তোমাৰ একো চিন নাই মাজত যেহেতু একো চিন নাই মানে ইহঁতে কি হৈ আছে পূৰণ হৈ আছে অৰ্থাৎ তোমাৰ x ৰ লগত 2 টো পূৰণ হৈ আছে সো তোমাৰ 2 টো যদি আমি ইফালে লৈ আহোঁ তেন্তে কি হ'ব হৰণ হ'ব মানে কি হ'ব তোমাৰ 3 লগত তোমাৰ কি হ'ব 2 টো হৰণ হ'ব ইকুৱেল আমি কি পালোগৈ এতিয়া x ইয়াত থাকিলে অকলে নহয় জানো সো আমি কি পালোগৈ এতিয়া x = আমি কি পালোঁ 3/2 পালোঁ মানে এনসাৰটো হৈছে তোমাৰ সেইটোৱে নেক্সট কোৱেশ্চন 4 আছে আমাৰ এনেকৈ 2/x + 1/3 = 1/5 গতিকে ইয়াতো আমাৰ কি হ'ব চোৱা ইয়াত তোমাৰ x থকা যেটো পদ x থকা পদটো হৈছে আমাৰ এইটো বাকি ইয়াতো x নাই ইয়াতো x নাই সো আমি কি কৰিব লাগিব এইটো আৰু এইটোক আমি হিহঁতক কি কৰিব একেলগ কৰিব লাগিব গতিকে আমি 2/x ক আমি ইফালে ৰাখি দি ইয়াত তোমাৰ 1/5 টো সমান চিহ্নৰ ওচৰতে এইটো 1/5 টো আগৰ পৰা আছে কি হয়নে থাকিব তেনেকৈ 1/5 আৰু বাকি কি হ'ব এইটো ইফালে আহিব এইটো হ'ল প্লাছৰ গতিকে এইটো হ'ব তোমাৰ মানে মাইনাছৰ 1/3 এতিয়া আমি ল'ব লাগিব তোমাৰ এই কেটা যে আমি এই বস্তুকেইটা যে পালোঁ ভগ্নাংশ কেটা হয়নে ইহঁতৰ কি হ'ব এতিয়া যেহেতু বিয়োগ আছে ইয়াতে গতিকে আমি কি কৰিব লাগিব এইটো বিয়োগ কৰিব লাগিব আৰু বিয়োগ কৰোঁতে আমি ইহঁতৰ লসাগু উলিয়াব লাগিব 2/x = ইফালে তোমাৰ লসাগু লোৱা 5 আৰু 3 লসাগু কিমান তোমাৰ যেহেতুকে 5 এটা মৌলিক সংখ্যা আৰু 3 এটা মৌলিক সংখ্যা গতিকে তোমাৰ দুটা মৌলিক সংখ্যাৰ লসাগু কি হয় ইহঁতৰ পূৰণফলটোৱে হ'ব গতিকে 5 3 গুণ 15 হ'ল তোমাৰ লসাগু এতিয়া 5 এ তোমাৰ 15 কেইবাৰ গ'ল 3 বাৰ গ'ল গতিকে 3 এ গুণ কি হ'ব তোমাৰ 3 ইয়াত আছে মাইনাছ গতিকে মাইনাছ দিলোঁ আকৌ তোমাৰ 3 এ 15 5 বাৰ গ'ল গতিকে 5 এ গুণ ইয়াৰ লগত পূৰণ হ'লনে 5 এ গুণ কি হ'ব তোমাৰ 5 এইটো পালোগৈ ইয়াত তোমাৰ 3 - 5 কিমান হ'ব তোমাৰ ইফালে 3 টকা জমা আছে এইটো প্লাছৰ হয়নে ইফালে তোমাৰ এইটো মাইনাছৰ 5 টকা আছে গতিকে তোমাৰ কি বিয়োগ কৰিলে তোমাৰ 2 থাকিব আৰু যেহেতু 5 টো ডাঙৰ সংখ্যা মানে ধাৰ বেছি আৰু তাৰ আগত আছে মাইনাছ চিন গতিকে এইটো হ'ব মাইনাছ মানে -2 থাকিলে -2/15 এতিয়া হ'ব তোমাৰ কি এতিয়া হ'ব বজ্ৰপূৰণ হ'লে কি হ'ব এতিয়া 15 দুগুণ ইফালে কি হ'ব 15 দুগুণ 30 মানে ইফালে এইটো হ'ল প্লাছে মাইনাছে মাইনাছ ইফালে x এ 2 এ পূৰণ কৰিলে হ'ব তোমাৰ কিমান 2x গতিকে কি হ'ব এতিয়া চোৱা ইমপ্লাই ইয়াত তোমাৰ কি হ'ল এইটো ইয়াত থাকিলে 30 হয়নে ইয়াত থাকিলে 30 ইয়াত তোমাৰ যেহেতুকে -2 আৰু x টো কি হৈ আছে ইয়াত তোমাৰ পূৰণ হৈ আছে মানে পূৰণ হৈ আছে সো কি হ'ব তোমাৰ ইফালে 2 ইফালে কি আহিব আৰু কি হ'ব হৰণ হ'ব হৰণলে কি হ'ব তোমাৰ 3/-2 = ইয়াত থাকিলে অনলি x গতিকে কি এইটো মাইনাছ আছে দেই এইটো মাইনাছৰ সংখ্যা এইটো এতিয়া তোমাৰ 2 এ তোমাৰ কেইবাৰ যায় 30ক 2 এ গ'ল তোমাৰ 15 বাৰ 2 এ গ'ল তোমাৰ 15 বাৰ মানে আমি কি পালোগৈ ইয়াত তোমাৰ চোৱা ইয়াত তোমাৰ যেহেতুকে মাইনাছ চিনটো আছে হয় নে নাই আৰু তোমাৰ মাইনাছটো ওপৰত থাকক বা তলত থাকক বা মাজত থাকক কথা নাই তাৰ অৰ্থটো এইটোৱে যে গোটেই সংখ্যাটোৱে কি হ'ল তোমাৰ এই গোটেই তোমাৰ পদটোৱে কি হৈ গ'ল মাইনাছৰ হৈ গ'ল যেহেতু তোমাৰ ইয়াতে মাইনাছটো আছে গতিকে আমি কি পালোগৈ মাইনাছ কি পাম ইয়াত তোমাৰ 15 বাৰ গ'ল যেহেতুকে গতিকে -15 = x পালোঁ গতিকে এনসাৰটো হ'ল আমাৰ এইটোৱে মানে আমি কি পালোঁ x ৰ মানটো
-15 পালোঁ আৰু নেক্সটটো আছে আমাৰ এনেকৈ 5/x - 1 প্লাছ 1/2 ইকুৱেল 1/3 হয়নে এইটো 1 5/x - 1 ইকুৱেল 5/x - 1 প্লাছ 1/2 ইকুৱেল 1/3 চ' ইয়াত তোমাৰ অকণমান বেলেগ ধৰণে দিয়া আছে বাকী একো নাই বাকী নিয়ম আমাৰ একেখিনিয়ে কিন্তু ইয়াত ধৰা মানে কি আছে এক্সৰ লগত আকৌ -1 এটা আমাক লগাই দিছে একো নাই গতিকে ইয়াতো আমি কি কৰিব লাগিব এতিয়া যিহেতু তোমাৰ এই যিটো আমাৰ ভগ্নাংশ আছে হয়নে এই যিটো পদ আছে এই পদত তোমাৰ কি আছে আমাৰ এক্সটো আছে গতিকে আমি ইয়াক আমি ইফালে ৰাখি পেলাই সমানচিনৰ বাওঁফালে ৰাখি পেলাই বাকী যিহেতু এইকেইটা একে হ'ল হয়নে এক্স নোহোৱা দুইটাও ইহঁতক আমি কি কৰিব লাগিব একেলগ কৰিব লাগিব গতিকে 5 - x - 1ক ইফালে ৰাখিলোঁ আৰু ইফালে ইকুৱেলৰ ওচৰতে আমাৰ আগৰ পৰাই 1/3 আছে আৰু এইটো ইফালে লৈ আহিলে কি হ'ব তোমাৰ যিহেতু এইটো প্লাছৰ গতিকে ইফালে হ'ব মাইনাছৰ -1/2 গতিকে এতিয়া বাকী নিয়মখিনি একে নিচিনাই হ'ব প্ৰায় এইটো 5/x - 1 থাকিলে ইয়াত আমি লসাগু ল'ব লাগিব ইয়াত তোমাৰ 3 আৰু 2 দুটা মৌলিক সংখ্যা গতিকে সিহঁতৰ লসাগু হ'ব দুইটা পূৰণফল 3 × 6 হ'ল তোমাৰ লসাগু 3 তোমাৰ 6 কেইবাৰ গ'ল দুবাৰ গ'ল 2 × 2 -2 গ'ল 3 বাৰ 3 × 3 চ' আমি কি পাম গৈ এতিয়া ফাইনেলি এই বস্তুটো এনেকৈ থাকিব আমাৰ 5/x - 1 থাকিলে ইকুৱেল ইফালে তোমাৰ 2 - 3 গ'ল কিমান হ'ব কৰিলে -1 হ'ব হয়নে -1/6 এতিয়া তোমাৰ হ'ব বজ্ৰপূৰণ এতিয়া বজ্ৰপূৰণ হ'লে কি হ'ব 6 5 গুণ ইফালে এনে পূৰণ হ'ব নহয় 6 5 গুণ কি হ'ব তোমাৰ 30 ইকুৱেল এইখিনি মন দিবা অলপ ইয়াত তোমাৰ যিহেতুকে এই x - 1টো এটা গোটা সংখ্যা হৈ আছে বৰ্তমান হয়নে গতিকে তোমাৰ এই x - 1ৰ লগত আমাৰ কি হ'ব এই -1টো কি হ'ব পূৰণ হ'ব গতিকে -1 দি পেলাই আমি -1 হোল ইনটু পূৰণটো দিব পৰা একো নাই হোল ইনটু কি হ'ল ইফালে x - 1 হ'ল কাৰণ যিহেতুকে আমি একেবাৰতে আমি সিহঁতক পূৰণ কৰি দিব নোৱাৰোঁ কাৰণ যিহেতুকে এইটো এটা ছিংগুল সংখ্যা নহয় ইয়াত তোমাৰ ডবল হৈ আছে গতিকে আমি সিহঁতক এনেকৈ ব্ৰেকেট দি পেলাই প্ৰথমতে লিখিব লাগিব গতিকে এতিয়া তোমাৰ এইটো 30 আহিলে আছে আগৰ পৰা হয়নে 30টো এতিয়া তোমাৰ এইখিনি কৰা এতিয়া চোৱা এই তোমাৰ -1টো কি হ'ব এবাৰ হ'ব xৰ লগত পূৰণ এবাৰ হ'ব ইফালে -1ৰ লগত পূৰণ গতিকে প্ৰথমতে হ'ব xৰ লগত পূৰণ কি হ'ব তোমাৰ xটো কি হয় xটো প্লাছ হয় নে নহয় xটোৰ আগত তোমাৰ একো চিন নাই গতিকে এইটো প্লাছৰ আমি ধৰিম গতিকে মাইনাছে প্লাছে -1x গুণ x তাৰ পৰা ইফালে এইটো হ'ল তোমাৰ এই 1টো হ'ল তোমাৰ মাইনাছৰ হয়নে এইটো মাইনাছ দি আছে যিহেতুকে গতিকে মাইনাছে এইটো চোৱা এই চিন মন দিবা অৰ্থাৎ এই মাইনাছ চিনটো ইয়াৰ লগত পূৰণ হ'ব মাইনাছে প্লাছ আৰু ইফালে 1 গুণ 1 ঠিক আছে এতিয়া আমাৰ ইজি হৈ গ'ল আমাক কি লাগে আমাক তোমাৰ xৰ মানটোহে লাগে গতিকে আমি xটো তোমাৰ ইয়াতে আছেই হয়নে বাৰু এইটো -x হৈ আছে বাৰু সেইটো আমি পিছত আমি কৰিম কিবা এটা কিন্তু আমাক যিহেতু xৰ মানটো লাগে চ' ইয়াক আমি ইফালে ৰাখি পেলাই ইয়াক আমি এইখিনিতে ৰাখি পেলাই বাকী তোমাৰ এই 1টোক আমি ক'ত ইফালে লৈ আহিম গতিকে ইয়াত থাকিলে আমাৰ 30টো আছে বাকী তোমাৰ যিহেতুকে 1টোক ইফালে লৈ আহিম আৰু 1টো হ'ল প্লাছৰ সংখ্যা হয়নে চ' ইফালে তোমাৰ কি মাইনাছৰ হ'ব মানে -1 ইকুৱেল এইটো আগৰ পৰাই কি আছে -xটো ইয়াতে থাকিব গতিকে -x গতিকে কি হ'ব তোমাৰ এতিয়া এইটো বিয়োগ কৰিলে কিমান হ'ব 29 হ'ব হয়নে 29 মানে 29 ইকুৱেল ইফালে থাকিল তোমাৰ -x এতিয়া চোৱা আমাক কি লাগে আমাক তোমাৰ xৰ মানটোহে লাগে ইয়াত তোমাৰ কি আছে বাৰু ইয়াত তোমাৰ এই মাইনাছ চিনটো ইয়াতে লাগি আছে গতিকে আমি তোমাৰ সেই মাইনাছ চিনটো যদি উঠাবলগীয়া হয় আমি কি কৰিব লাগিব আমি এই সমান চিনৰ দুই পক্ষ এই পক্ষ আৰু বাওঁ পক্ষ আৰু সোঁ পক্ষ আৰু দুই পিনে মাইনাছে পূৰণ দিব লাগিব তেতিয়া কি হ'ব চোৱা এইটো হ'ল প্লাছ হয় না অলৰেডি আমি জানো গতিকে যদি আমি তোমাৰ দুইফালে আৰু তোমাৰ এফালে পূৰণলে নহ'ব এইটো হ'ল নিয়ম আমাৰ সমীকৰণৰ নিয়ম আমি সমীকৰণৰ এটা চাইডে যদি আমি কিবা এটা যোগ কৰোঁ তেনে সিফালেও আমি যোগ কৰিব লাগিব যদি সমীকৰণৰ এটা বাওঁফালে যদি আমি কিবা এটা বিয়োগ কৰোঁ তেনে সোঁফালে বিয়োগ কৰিব লাগিব সেইটোকে বিয়োগ কৰিব লাগিব ছেম টু ছেম মানে সমীকৰণটো হৈছে মই তোমালোক আগতে বুজাইছোঁ কিবা এটা ক্লাছত মই বুজাইছিলোঁ যে সমীকৰণটো হ'ল তোমাৰ এটা দগাপালা ছিষ্টেম আমাৰ যিখন বেলেঞ্চ যিখন তোমাৰ দগাপালা আমি যদি ইফালে আলু 1 কেজি দিওঁ বহাই তেন্তে ইফালেও আমি 1 কেজি দগা এটা বহাই দিব লাগিব হয়নে সেই বস্তুটো গতিকে ইয়াতো তোমাৰ সেই ধৰণৰ কথা আমি বাওঁফালে আমি কিবা এটা কৰিলে সোঁফালেও আমি একেটা কামেই কৰিব লাগিব গতিকে যদি আমি বাওঁফালে যদি আমি মাইনাছে পূৰণ দিওঁ তেন্তে মাইনাছে প্লাছে -29 হ'ব ইকুৱেল ইফালে কি হ'ব তোমাৰ তেতিয়া মাইনাছে কি হৈ যাব অৰ্থাৎ যিহেতু আমি মাইনাছে পূৰণ কৰিছোঁ দুই পিনে গতিকে মাইনাছে এইটো চিনটো কি হৈ যাব প্লাছৰ হৈ যাব আৰু ইফালে xটো থাকি যাব গতিকে আমি কি পালোঁ এতিয়া বস্তুটো আমি পালোঁগৈ x ইকুৱেল কি পালোঁ -29 পালোঁ এনচাৰটো হৈছে এইটোৱে গতিকে ছাত্ৰ ছাত্ৰীসকল আজিলৈ এইখিনিতে এৰিছোঁ বাৰু ইমান এটা দীঘল নকৰোঁ ভিডিঅ'টো আজি 5টা কৰি দিয়া হ'ল পাঁচটা কৰি দিয়া হ'ল বাকী পিছৰকেইটা তোমালোকৰ প্ৰায় একে ধৰণৰ হয় বা কেইটামান টান আছে বাৰু যদিও টান তোমালোকে অকণমান পিছৰকেইটা কৰিবলৈ চেষ্টা কৰিবা যদিহে নোৱাৰা তেন্তে এইটো ভিডিঅ'ত তলত কমেণ্ট কৰি জনাবা আৰু ইয়াৰ নেক্সট ভিডিঅ' নিশ্চয় অতি সোনকালে আহিব গতিকে আজিলৈ এইখিনিতে শেষ কৰিছোঁ ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ নমস্কাৰ